LKG section. Good morning. নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। উঠিছিলোঁ অকণমান আগতেহে, অকস্মাত আকৌ যাবলৈ ওলালোঁ স্কুললৈ বুলি। গুৰিয়া ভাগৰ মানে ৰিজাল্ট দিব আজি। চ' তাইকো লৈ যাব হ'ল, কাৰণ তাইৰো মানে আজি হয়তো লাষ্ট, আজিৰ পৰা আৰু এখন স্কুল বিদায় হ'ব আৰু নতুন স্কুল যাব, কিয়নো আকৌ আহি গ'ল ট্ৰেন্সফাৰ। গুড নিউজ নে বেড নিউজ নাজানো, কিন্তু গৈ আছোঁ অসমলৈ। সেইটো বাৰু এটা ছাইডত গুড নিউজ বুলিয়ে ক'ব পাৰি, কিন্তু যিহেতু ইমান বছৰ ইয়াতে থাকিলোঁ, সেইটো ফালৰ পৰা কিন্তু গুড নিউজ একেবাৰে নহয়। তথাপিও যিহেতু যাবতো লাগিবই আৰু ন, চ' স্কুলখন বাই বাই কৰিব লাগিব। হয়তো তাই আজিৰ পৰা আৰু লাষ্ট, আজি স্কুল যাব পাৰিব। নেক্সট ডে বেটাৰ এক্সামৰ ৰিজাল্ট দিব, সেইদিন হয়তো তাই যাব পাৰে, কিন্তু তাইৰ ভাগৰ পৰা আজি লাষ্ট নাযাওঁ বুলি ভাবিলোঁ আজি যিহেতু লাষ্ট ডে তাইৰ, চ' অকস্মাতে ওলালোঁ পটককৈ যাওঁ বুলি। টিচিৰ কাৰণে যিহেতু এপ্লাই কৰা গৈছে, সেইকাৰণে ভাবিছিলোঁ নাযাওঁ বুলি, একেলগে টিচি আনিব যোৱা দিনা ৰিজাল্টটো আনিম, কিন্তু ভাবিলোঁ নাই, তাইক লাষ্ট এবাৰ দেখাই আনো বুলি। চ' দৌৰাদৌৰিকৈ ওলাইছোঁ। ব্ৰেকফাষ্ট একোৱে কৰা নাই, অকণমান আগতে উঠিছোঁহে, নোযোৱাৰ প্লেনতে আছিলোঁ। ভাবিলোঁ ব্লগ এটা ষ্টাৰ্ট কৰিলোঁ তাইৰ, যিহেতু আজি লাষ্ট ডে স্কুলত। চ' ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ। ঠিক আছে, তেনেহ'লে ব্লগটো শেষলৈ চাই থাকিব। Pragya Das, Praniti Singho, Shravanti Shaha, Zakia Fatma, Anshi Das, Abha Eka, Ayantika Chatterjee, আৰু এয়া খুব সুন্দৰ এটা প্ৰগ্ৰেমৰ অন্ত পৰিলে। ইমান ধুনীয়াকৈ UKG বাচ্চাখিনিক ফেয়াৰৱেল, আৰু এফালে সৰু সৰু পোৱালিখিনিক ৰিজাল্ট ডিষ্ট্ৰিবিউট কৰিছে ইয়াতে ইমান ধুনীয়াকৈ। সঁচাকৈ কিবা এটা ভাল লাগি গ'ল, আৰু বহুত ধুনীয়া প্ৰগ্ৰেম এটাৰ অন্ত পৰিলে। আৰু ইয়াৰ ফটোশ্বুটৰ কাৰণে অকণমান এইখিনিতে গুৰিয়াৰ বেষ্ট ফ্ৰেণ্ড এজনী, আৰু শেষবাৰৰ বাবে তাইৰ লগত অকণমান কপিমান ফটো উঠালোঁ। আৰু এয়া ওলাই আহিলোঁ এতিয়া, যিহেতু আমি বুকছ নলওঁ, বুকছ লোৱাখিনি বুকছ ল'বলৈ গ'ল, আৰু আমি ওলাই আহিলোঁ। আৰু গুৰিয়াই মানে পাৰ্কত নোসোমাকৈতো আহিব নোৱাৰে স্কুলখনত, চ' ক্লাছ বাৰৰ বাবে তাইক অকণমান ইয়াতে খেলিবলৈ দিলোঁ। আৰু দুইটাই উঠিলে, অকণমান খেলিলে, বছ ইমানেই। আৰু আজিৰ শেষ দিনটো ইমান দূৰকৈ নালাগে। আৰু এইফালে আমাৰ গুৰিয়াবাৰ ৰিপৰ্ট কাৰ্ড আহি গ'ল ন। এক্সাম কেনেকুৱা হৈছে তোমাৰ? মজা। কি মজা হৈছে? কি খুৱাইছে তোমালোকৰ আজি? কেক খুৱাইছে না? আৰু এইফালে গুৰিয়া ৰিপৰ্ট দেখুৱাচোন, তুমি কি কৰিছা ন? ওলোৱা আকৌ, কি হৈছে চাওঁ দিয়াচোন তোমাৰ। আমাৰ গুৰিয়াবাৰ ৰিপৰ্ট কাৰ্ড এইখন এইফালে। ৰ'বা মই উল্টাকৈ দেখাই আছোঁ দেই। এইফালে এনেকৈ ষ্টাৰত দিছে, কি চৰি ষ্টাৰ আৰু মানে A+ এনেকৈ
কি আছে এইটো মানে 90 100 এনেকৈ তাৰপিছত আউটষ্টেণ্ডিং মানে কি জানা তুমি নাই ৰুকু ইয়ে নেই সেই তেনেকৈ নহয় এইকেইটা চোৱা 90 পৰা 100লৈ A+ এইটো A+ আছে আৰু এইটো 75 to 89 এনেকৈ নাম্বাৰখিনি আছে হ'ব তুমি এইবিলাক বুজি নোপোৱা দিয়া তুমি এনেকৈ A+ পাইছা এইপিনে ইংলিছ মেথছ হিন্দী EVS তাৰপিছত ৰাইমছত যে লিখিব নালাগে সেইকাৰণে এইটো এনেকৈ দিয়া আছে টিক আৰু এইকেইটা চবতে A পাইছে অ'কে এতিয়া তুমি গিফ্টটো পাবা আৰু দবা ন এফালে এতিয়া আমাক গুৰিয়াৰ পৰা গিফ্ট পাব আৰু ন আৰু এইফালে এইখন চাৰ্টিফিকেটখন মা আমাৰ বাইদেউ দেখা Janu Guriya ki Lisa. This is certified that Miss Pragya Das of class LKG section activities has performed exceptionally well in all the subjects and has participated actively in the events of the school for the academic year 2022 to 2023. Okay, good. Bye. আৰু এয়া এইফালে জানো আজি কণী ভাজি ভাত খুৱাই লৈছোঁ কাৰণ কাইলৈ তাৰ ৰিজাল্ট দিব তাক কালি নিমখ ভাত খাম তাৰ ৰিজাল্ট মই আগতে গম পাই আছোঁ এইফালে এয়া বেটাৰ ৰিজাল্ট আহিলে ইফালে এয়া মাক এয়া 100ত 90 89 এনেকৈ পাইছে 100 পাইছে এইটো বিয়াছত তাৰপিছত 95 97 এনেকৈ পাইছে কিন্তু ইমান বেছি ভাল হোৱা নাই মনটো ইমান ভাল নহয় তাক কৈছিলোঁ 100কৈ পাবা 100কৈ কমচে কম 3টাত পালেও গিফ্ট এটা দিম ভালকৈ কিন্তু নাই সি নাপালে চ' তাৰো মনটো বেয়া ঠিক আছে ব্লগটো ইমানতে সামৰিছোঁ গুৰিয়াৰ ভাগতটো দেখালে না তাৰ ভাগতটো নেদেখালে সি ভাবিব আকৌ মই কমকৈ পোৱাৰ কাৰণে নেদেখালে A1 পাইছে বাকীকেইটা এই দুটাত কম পাইছে এইটো পালে চ' আগলৈ ট্ৰাই কৰিব হয়তো মোৰে অকণমান কমি হৈ গৈছে চাগে তাক কিন্তু কি ভুল দিম চাগে মই মানে বেছি গুৰুত্ব দিয়া নাই নেকি সেইকাৰণে কমিছে কাৰণ সৰু পোৱালি এতিয়া 100 পাব লাগে বছ ইমানে কথা চ' ঠিক আছে আজি ব্লগটো ইমানতে সামৰিছোঁ পুনৰ লগ পাম নতুন এটা ব্লগৰ সৈতে